নমস্কাৰ পোনপ্ৰথমে আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিম এই ভিডিঅ'টোত নহৰুৰ 5টা প্ৰধান ঔষধি গুণৰ বিষয়ে। গতিকে ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ আহক। ডায়েবেটিছ ৰোগীৰ কাৰণে নহৰু বহুত লাভজনক। নহৰু খালে তেজত গ্লুক'জৰ লেভেল কণ্ট্ৰল হৈ থাকে। নহৰুৱে মহিলাসকলৰ শৰীৰৰ এষ্ট্ৰজেন হৰমনৰ পৰা হাৰত হোৱা সকলো সমস্যা দূৰ কৰাত সহায় কৰে। ব্লাড প্ৰেছাৰৰ অতি উত্তম দৰৱ হৈছে নহৰু। কেঁচা নহৰু মৌৰ লগত মিহলাই খালে হাই ব্লাড প্ৰেছাৰৰ পৰা অতি সোনকালে আৰাম পোৱা যায়। নহৰু বেছিকৈ ঠাণ্ডা দিনৰ কাৰণে উপযোগী হয়, কিয়নো নহৰুৱে আমাৰ শৰীৰটোক ঠাণ্ডাৰ পৰা বচাই ৰাখে। ঠাণ্ডা দিনত নহৰু খালে আমাৰ ইমিউনিটি ছিষ্টেমটো বৃদ্ধি পায়। তাৰোপৰি গৰম দিন আহিলেও নহৰু খোৱাৰ কমাই দিব নালাগে, কিয়নো নহৰু আমাৰ প্ৰেছাৰ থকা ৰোগীৰ কাৰণে বহু উপকাৰী বুলি আমি সকলোৱে জানো। তাৰোপৰি যদি আমি চাওঁ, নহৰুৱে ওজন কণ্ট্ৰলত সহায় কৰে। ৰাতিপুৱা শুই উঠি খালী পেটত নহৰু খালে ওজনৰ মাত্ৰা সঠিক ৰূপত থাকিব পাৰে। যিসকলৰ ওজন কমি গৈছে বা নিয়ন্ত্ৰণত নাই, তেন্তে সেইসকল লোকৰ কাৰণে নহৰু খালী পেটত খোৱাটো অতি জৰুৰী। নিয়মিত ৰূপত আপোনালোকে নহৰু সেৱন কৰক আৰু এনেধৰণৰ কিছুমান বেমাৰৰ পৰা নিজকে বচাই ৰাখক। আশা কৰোঁ ভিডিঅ'টোৱে আপোনালোকক সহায় কৰিব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।